Hello everyone, I'm Luqman Hussain Ansari, an English language trainer and mentor. In previous lesson, we have learned about how to use the word should in sentences. But in today's lesson, we are going to learn about using of should have. So let's get started. So আমি শুডৰ যেতিয়া ব্যৱহাৰ শিকিছিলো তাতে অসমীয়া সিম্বল পাইছিলো আ উচিত অৰ্থাৎ অসমীয়া বাক্যৰ শেষত যদি আ উচিত থাকে সেই বাক্যটো যদি প্ৰেজেন্ট টেন্সত হয় যেনে তোমাৰ খোৱা উচিত সেই বাক্যৰ ক্ষেত্ৰত শুড ব্যৱহাৰ হৈছিল কিন্তু আজি শুডৰ লগত হ্যাভ বৃদ্ধি কৰি আমি ব্যৱহাৰ কৰিম আৰু শুডৰ লগত হ্যাভ বৃদ্ধি কৰিবলৈ হলে অসমীয়া বাক্যৰ শেষত আ উচিত আছিল থাকিব অৰ্থাৎ সেই বাক্যটো পাস্ট টেন্সত হ'ব যেনে ধৰক তোমাৰ লিখা উচিত আছিল কেতিয়া অতীতত লিখা উচিত আছিল সো এই বাক্যটোৰ ক্ষেত্ৰত should have ব্যৱহাৰ হ'ব আৰু যেহেতু এই বাক্যটোক আমি সায়েন্টিফিক মেথড 1 অনুযায়ী এনালাইজ কৰিম যদি এটাকে আপুনি সায়েন্টিফিক মেথড 1 চোৱা নাই তেতিয়াহলে ওপৰৰ আই বাটনত ক্লিক কৰি নাইবা ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি এতিয়া চাই লওক সায়েন্টিফিক মেথড 1 হল যে সৰ্বাধিক 5টা শব্দৰে গঠিত এটা বাক্য হলে সেই বাক্যটোক নাম্বাৰিং কৰিব লাগিব নাম্বাৰিং কৰাৰ নিয়ম হল যে প্ৰথমত থকা শব্দটোক 1 নম্বৰেৰে চিহ্নিত কৰিব লাগিব আৰু শেষত থকা শব্দটোক 2 নম্বৰেৰে চিহ্নিত কৰিব লাগিব তাৰ পূৰ্বে থকা শব্দটোক 3 নম্বৰেৰে চিহ্নিত কৰিব লাগিব এনেকৈ নাম্বাৰিং কৰাৰ পিছত তলত যে সিৰিয়াল নম্বৰ পালো আমি সেই নম্বৰ অনুসৰি প্ৰতিটো শব্দৰ ইংৰাজী বহাই যাব লাগিব গতিকে 1 নম্বৰত আছে তোমাৰ কাৰণে কি ইংৰাজী আহে ইউ গতিকে কি লিখিম ইউ আৰু 2 নম্বৰত আছে উচিত আছিল আৰু উচিত আছিল শব্দৰ কাৰণে ইংৰাজী পালো should have গতিকে কি লিখিম you should have আৰু 3 নম্বৰত আছে লিখাৰ কাৰণে আমি জানো write কিন্তু ইয়াতে স্ট্ৰাকচাৰটো চাই লওক should have ৰ স্ট্ৰাকচাৰটো অকমান বেলেগ তাৰ কাৰণ ইয়াতে সাবজেক্টৰ পিছত should have তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম পাব লাগিব সো গতিকে ইয়াতে লিখা ভাৰ্বৰ থাৰ্ড ফৰ্ম কি write wrote written to হল থাৰ্ড ফৰ্ম গতিকে ইয়াতে কি লিখিব লাগিব written সো হৈ গল তোমাৰ লিখা উচিত আছিল you should have written এই বাক্যটো যেহেতু আমি দুটা অক্সিলাৰি পাইছো should আৰু have গতিকে প্ৰথম অক্সিলাৰিটো সাবজেক্টৰ আগত আনিলেই yes no কোশ্চেন হ'ব গতিকে কি হ'ব should you have written আৰু ডব্লিউএছ কোশ্চেন বনাও অতি সহজ তাৰ কাৰণ কি শব্দটো ইংৰাজী হয় লিখি ওপৰৰ বাক্যটো হুবহু আনি দিলে হল নেগেটিভ বনাবলৈ হলে শুডৰ পিছত এটা নট বৃদ্ধি কৰিব লাগে আমি জানো গতিকে কি হ'ব you should not have written should not ৰ শর্ট ফর্ম ব্যবহার কৰিব পাৰি হেতু হল shouldn't গতিকে এই বাক্যটোৰ yes no কোশ্চেন বনাবলৈ হলে shouldn't শব্দটোক আগত আনি বাকি থকা শব্দবোৰ বহাই দিলে হল গতিকে কি হৈ যাব shouldn't you have written আৰু ডব্লিউএছ কোশ্চেন বনাবলৈ হলে why টো দেখি ওপৰ বাক্যটো হুবহু আনি দিলে গতিকে আপোনালোকে চালে যে আমি should have ৰ লগত right ভাৰ্বটোৰ থাৰ্ড ফৰ্ম written ব্যৱহাৰ কৰি 6 ধৰণে বাক্য বনালো যদি আপুনি প্লে ভাৰ্ব দি প্ৰেক্টিস কৰিব খোজে তেতিয়াহলে play played played ইয়াৰ থাৰ্ড ফৰ্ম হল played গতিকে এই written ভাৰ্বৰ ঠাইত played ব্যৱহাৰ কৰিব লাগিব গতিকে কি হ'ব তোমাৰ খেলা উচিত আছিল you should have played তোমাৰ কি খেলা উচিত আছিল should you have played তোমাৰ কিয় খেলা উচিত আছিল why should you have played তোমাৰ খেলা উচিত নাছিল you shouldn't have played তোমাৰ কি খেলা উচিত নাছিল shouldn't you have played তোমাৰ কিয় খেলা উচিত নাছিল why shouldn't you have played এনেদৰে প্ৰেক্টিস কৰি থাকিব লাগিব সো ইখিনি আছিল should have ৰ এটা ব্যৱহাৰ should have ৰ আৰু এটা ব্যৱহাৰ আছে অৰ্থাৎ সিম্বলটো একেই থাকিব কিন্তু ইয়াতে ভাৰ্ব নাহি নাউন আহিব যেনে ধৰক সেই বাক্যটো কেনেকৈ হ'ব যেনে তোমাৰ এটা কলম থকা উচিত আছিল ইয়াতে আ উচিত আছিল তো পোৱা গল কিন্তু ইয়াতে ভাৰ্ব কলমটো এটা ভাৰ্ব নহয় গতিকে এই বাক্যটোৰ ইংৰাজী বনাবলৈ হলে তোমাৰ কাৰণে কি আনিম you তাৰ পিছত থকা উচিত আছিল should have আৰু এটা কলম এটাৰ কাৰণে কি আহে এই কলমৰ কাৰণে পেন সো হৈ গল তোমাৰ এটা কলম থকা উচিত আছিল you should have a pen মোৰ এটা ক্যামেৰা থকা উচিত আছিল I should have a camera সো এনে ধৰণৰ বাক্যবোৰত এই should have ৰ ব্যৱহাৰ হ'ব পাৰে গতিকে ইয়াতে ভাৰ্ব ব্যৱহাৰ নকৰি ইয়াতে নাউন আহিব